हेलो ভিউয়ার্স আজি মই আপোনালোকক এনে এটা বস্তু দেখাবলৈ গৈ আছো যেটো নেকি আপোনালোকেও দেখিলে বানাবলৈ মন যাব বা কৰি চাবলৈ মন যাব গতিকে ভিডিওটো স্কিপ নকৰাকৈ চাই থাকক মই দেখুৱাই আছো কেনেকৈ কৰিলে পোৱা যায় কেনেকৈ কৰিলে নোপোৱা যায় হেতু মই ভিডিওত দেখাই থকাবৰ নহয় চাই থাকক ভিডিওটো বেছি দীঘলীয়া নহব আৰু যেটো নেকি মই তাত পাব লগাখিনি আছে হেতুত গৈ আছো বৰ্তমান গৈ পোৱা নাই অলপমান দূৰ আছে চাই থাকক গৈ আছো বেছি দূৰ নাই অৱশ্যে এইখিনিত কিছু নাই বোধে বিষয় দিছিলোঁ এনেকৈ পাতিছিলোঁ তিতৰেট পক্ষী বুলি কওঁ তিতৰেট চৰাই এতে নাই নেক্সটত পাতিছোঁ তাতো গৈ আছোঁ চাই থাকক ঠাইখন খুব সুন্দৰ হয় চাবলৈ বৰ মজা কিন্তু আহি চালে ভাল লাগিব আহিবচোন এবাৰ খোলা জাগা মুকলিয়া বতাহ আকাশ কি সুন্দৰ ঠাই নেক্সট যেটো মই ফান পাতিছিলোঁ সেই গৈ আছোঁ বেছি দূৰ নাই ইয়াৰ পৰা কমেও আধা কিলোমিটাৰ মান হয় ভিডিওটো মই তাতে অলপ স্কিপ কৰি দিম 5 মিনিট থম পিছত যেতিয়া নেকি এই মোৰ ফান নেক্সট ফান পাতাটোৰ ওচৰত থাকিব তেতিয়া মই আপোনালোকক প্লে কৰি দেখুৱাইছোঁ এয়া দেখুৱাই দিছোঁ মেঘালয়ৰ পৰা অসমলৈ বৈ যোৱা এখন নদী যেটো নেকি আমি এই নদীখনেৰে বাৰিষাত বানপানী আহিলে আমাৰ খেতি পথাৰবোৰ অনিষ্ট কৰি পেলায় এয়া মেঘালয়ৰ পৰা অসমলৈ বৈ যোৱা নদীখন বাৰিষা হ'লে সেই নদীখনে আমাৰ কৃষকৰ বুকুত কপি কপি মনৰ আশাবিলাক ধ্বংস কৰি পেলায় আৰু খৰালিৰ ছিজনত আমাৰ এই নদ নদীখনে খেতিয়কসকলৰ বাবে বহুত সুবিধাকাৰী সেয়েহে আমি এই নদীখনত মৰমেৰে বহুত সকলে গা ধুবলৈ আহে তো ভিউয়াৰ্স গৈ আছোঁ নেক্সট মানে ফেন পাতাৰ ঠাইখনলৈ এয়া পাই গ'লোঁ নেক্সট যেহেতু মই নেক্সট মানে দ্বিতীয়টো ঠাইত পাতিছিলোঁ মই দূৰৰ পৰা অনুভৱ কৰিছোঁ মোৰ কিবাটো ছাকচেছফুল হৈছে আহক চাই লওঁ কেনেকৈ লাগি আছে এইয়া লাগি আছে ৰে পাই গ'লোঁ এইয়া দেখিছে নহয় ঠিক এনেদৰে পাতিছিলোঁ আজি খাম এসাঁজ তো বন্ধুসকল চাই লওক টেংচা ঠাই হয় এইখন ভয়ও লাগে কি থাকে জানো বহুত ওখ এইখন হ'ল মুকলি আকাশ ইয়াৰ পৰা কমেও 25 ফুটমান ভিতৰত নামি দিছোঁ দেই এয়া টেংচা ঠাই হয় ইয়াতে পাতিছিলোঁ ঘৰৰ পৰা মোৰ 3 কিলোমান মিটাৰ দূৰ হয় নেক্সট ভিডিঅ'ত আকৌ ভালকৈ দেখুৱাম কাৰণ প্ৰথমত পাতি বহাখিনি মই দেখুৱাব নোৱাৰিলোঁ বিশেষ অসুবিধাৰ কাৰণত আচ্ছা ভিডিঅ'খিনি কেনেকুৱা লাগিল চাই ভাল পালে কমেণ্ট বক্সত জনাব আৰু কিবা ভুল ভ্ৰান্তি হ'লে তো ভিডিঅ'খিনি মই ইমানতে সামৰিলোঁ তো